উপস্থিত হৈছেহি অলপ পলম হ'ল তাৰ বাবে ক্ষমা কৰিব কাৰ্যসূচী অনুসৰি আমাৰ প্ৰথমতে বন্তি প্ৰজ্বলন থাকে গতিকে আপোনালোকে সকলোৱে থিয় হৈ এভাগ কুৰুলি দিব যেতিয়া বন্তি প্ৰজ্বলন হ'ব বন্তি প্ৰজ্বলন কৰিব আমাৰ ডিব্ৰুগড় জিলাৰ সভানেত্ৰী বীণা কোঁৱৰ তেখেতকো আমি বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ বন্তি প্ৰজ্বলন কৰাৰ লগে লগে আপোনালোকে কুৰুলি এভাগ দিব সকলোৱে বহি দিয়ক আৰু আমি এফাঁকি প্ৰাৰ্থনাৰে আমি হৰি ৰাম আপোনাক সকলোৱে আমাৰ সমস্ত জনে অংশগ্ৰহণ কৰিব কৃষ্ণ হে ৰাম ৰাম আমাৰ শংকৰ গুৰু এতিয়া আমি আজি আমাৰ কৰ্মশালাত উপস্থিত হোৱা বিশিষ্ট ব্যক্তি লুইনজ্যোতি গগৈ ডাঙৰীয়াকো লগ পাই বহুত বেছি ভাল লাগিলে তেওঁক আৰু যিহেতু আমাৰ দিহানাম ভাগি বিশ্বদুৱাৰলৈ লৈ যোৱা প্ৰচেষ্টা চলাই আছে আৰু আজিও কৰ্মশালাত উপস্থিত থাকি বহুত বেছি ভাল লাগিলে আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিব আৰু তাতে মৰা কেইখনমান ফটো লাষ্টত লগাই দিছোঁ আৰু যিহেতু দিহানাম ভাগি গাবলৈ যাম আৰু ভিডিঅ' তাতো বনাম চাব আপোনালোকে আৰু ৰিহাৰ্চেল কৰাও ভিডিঅ' এটা দিম বাৰু আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকে বাই বাই